নিৰ্বাচন কুচকাৱা চলি আছে বা যোৱা 4 এপ্ৰিলত নিৰ্বাচন হৈ যাব লাগিছিলে। নিৰ্বাচনটো নহ'ল আৰু বিশেষকৈ কৰোনা ভাইৰাছৰ কাৰণে এই নিৰ্বাচনটো পিছাই গ'ল। আৰু এতিয়া মই প্ৰথমতে এটা আপোনালোকৰ চেনেলবোৰৰ থ্ৰুৱেদি এটা শোক এটা মোৰ জনাব বিচাৰিছোঁ। শোক মানে এইটোৱে হৈছে শোকটো কি যিখিনি কৰোনা ভাইৰাছত মানুহ অকাল মৃত্যু হ'ব লগা হ'ল, তেখেতসকলৰ জীৱনটো যাতে স্বৰ্গত ভালকৈ শান্তিৰে থাকে আৰু সেই পৰিয়ালবৰ্গবিলাকে বহুত কষ্ট পাইছে। মই তেখেতসকলকো মোৰ দুখ মোৰ মানে হৃদয়ৰ পৰা মই তেখেতসকলৰ প্ৰতি মই দুখ বেদনা মই জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজিলৈকে মানে বহুত কষ্ট কৰি হেল্থ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে ডক্টৰ নাৰ্ছ সবে ইমান কষ্ট কৰি কাম কৰি আছে, তেখেতসকলকো মই পুনৰ ধন্যবাদ জনাইছোঁ। ঈশ্বৰে যাতে তেখেতসকলক ভালে ৰাখে এই কাৰণে মই এই সময়ত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিৰ্বাচনটো বিশেষকৈ কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাই আছে বুলি মই ভাবোঁ। আৰু আজি যিটো পৰিৱেশ যদি চাবলৈ যায়, UPPLৰ কাৰণে খুব এটা ভাল পৰিৱেশ। আৰু এইটো মানে UPPLে নিজৰ যিটো নীতি নিজৰ যিটো এজেণ্ডা ৰাইজৰ মাজত ৰাখিছে, সেইটো ৰাইজে বুজি পাইছে কি এটা পৰিৱৰ্তনৰ এটা এজেণ্ডা ৰাইজৰ মাজত ৰাখিছে আৰু এটা খুব পজিটিভ এটা এজেণ্ডা লৈ পেলাই আমি কাম কৰি আছোঁ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, নিৰাপত্তাৰ কাৰণে আৰু এটা শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে। সেইটো চবেই ৰাইজে এইটো একচেপ্ট কৰিছে। আৰু যোৱা 17 বছৰত যিটো পাৰ্টীয়ে ৰুলিং চলাই আছিলে, সেই পাৰ্টীয়ে ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব নোৱাৰাৰ কাৰণে, ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবিলাকো সমাধান কৰি দিব নোৱাৰাৰ কাৰণে মানে ৰাইজে এতিয়া সেই দলটো মানে কমপ্লিটলি মানে এৰাই পেলাই এতিয়া নতুন এটা পদক্ষেপ ৰাইজে হাতত লৈছে। আৰু সেইকাৰণে এই যে নতুন পদক্ষেপ ইয়াত মানে UPPLৰ লাভান্বিত হৈছে বা UPPL হিচাপে একচেপ্ট কৰিছে। তো সেইকাৰণে এইবাৰ স্পষ্ট হৈছে কি কোনো কাৰণতে BPF পুনৰ ক্ষমতালৈ নাহে। এইবাৰ UPPLে ইয়াত মানে ক্ষমতালৈ আহিব আৰু ৰাইজৰ সেৱা কৰিবলৈ এটা সুযোগ পাব। এইটো আজিৰ প্ৰেক্ষাপটত আজিৰ পৰিৱেশত স্পষ্ট আমি দেখিবলৈ পাইছোঁ। যিটো প্ৰশ্ন আপুনি কৰিছে কোড অফ কণ্ডাক্ট উইথড্ৰ কৰাৰ কথা, এতিয়ালৈকে আমি এই কথাটো আমাৰ কেবিনেটত আমি আলোচনা কৰা নাই। আমি সেইটো আলোচনা কৰিম আমাৰ মাজত। আমি 2-3 দিনৰ ভিতৰতে আমি কেবিনেট মিটিং বহিব বিচাৰিছোঁ। কিন্তু যিহেতু মডেল কোড অফ কণ্ডাক্ট মানে মাৰ্চ মাহৰ পৰাই লাগি আছে আৰু নিৰ্বাচন হ'ব বুলি চবে অপেক্ষা কৰি আছোঁ, আশা কৰি আছোঁ, সেইকাৰণে এতিয়ালৈকে আমি এইটো ডিছকাশ্যন কৰা নাই। আৰু আমি আশা কৰিছোঁ কি মডেল কোড অফ কণ্ডাক্টটো উইথড্ৰ নহ'ব, নিৰ্বাচনেই হ'ব, এইটো আজিলৈকে আমি আশা কৰি আছোঁ। কাৰণ ইলেকশ্যন কমিশ্যনেও এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই। তো সেইকাৰণে আমাৰ পৰাও সজাতি দল যাই পেলাই এটা ইলেকশ্যন কমিশ্যনক লগ ধৰাৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছোঁ। আৰু 2 এদিনতে আমাৰ পৰা টিম যাই পেলাই লগ কৰিব। আৰু এইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ যে যিমান পাৰে শীঘ্ৰে আমাৰ কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই নিৰ্বাচনটো পাতিব লাগে, সেইটোৱে আমাৰ আহ্বান। এটা কথা চৰকাৰে এতিয়া পাতে পিছত পাতে, কিন্তু আমি বিচাৰিছোঁ কি যিমান পাৰে সোনকালে কৰোনা ভাইৰাছ পৰিৱেশ শেষ হওক আৰু নিৰ্বাচন সোনকালে হওক। কাৰণ এই অঞ্চলৰ ৰাইজে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত জড়িত হৈ আছে। আৰু স্বাধীনতাৰ 74 বছৰৰ এই সময়ত সকলো ব্যক্তিয়ে ইণ্ডিভিজুৱেল মানুহবিলাকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ লগত যিহেতু জড়িত হ'ল, সদায় মানুহবিলাকে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত থাকি ভাল পায়। আজি গভৰ্ণৰ শাসন হৈ আছে, ইয়াত যিটো এক্সেচিবিলিটি পাব্লিক ৰিপ্ৰেজেণ্টেটিভবিলাকৰ সেইটো নোপোৱাৰ কাৰণে হয় ৰাইজে অলপ মানে ক্ষোভ হয় ৰাইজৰ বা তেনেকুৱা মানে অলপ অসুবিধাটো ফিল কৰে চবে। তো সেইকাৰণে যিমান পাৰে সোনকালে নিৰ্বাচনটো পাতিব লাগে, সেইটো আমি বিচাৰোঁ। গভৰ্ণৰ মানে ইয়াতে কনষ্টিটিউশ্যনেলি ইয়াত দায়িত্বটো লৈ আছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু ডেম'ক্ৰেটিক প্ৰচেছ ডেম'ক্ৰেটিক প্ৰক্ৰিয়াটো যিমান সোনকালে পাৰে ইয়াত ষ্টাৰ্ট কৰিব লাগে, সেইটোকে আমি আহ্বান জনাওঁ। আৰু এইকাৰণে আমিও আমাৰ দলৰ স্থিতিটো স্পষ্ট কৰিছোঁ কি চৰকাৰে যাতে এটা এনি পৰিৱেশ নিৰ্বাচনটো পাতিবলৈ চেষ্টা কৰি ইগন'ৰ নকৰে। বিহাৰৰ কথা চলি আছে, ইফালে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অলৰেডি এইটো ওলাইছে ভাৰ্ডিক্ট কি ইলেকশ্যন পাতিব পাৰে। তো সেইবিলাক গোটেই কনচিডাৰ কৰি চৰকাৰে যাতে এই পদক্ষেপটো লয় আমি আহ্বান জনাইছোঁ। হয়, আৰু আপুনি আছে যে এইটো মিছা প্ৰতিশ্ৰুতি দিছে তেওঁলোকে আৰু এইটো কাৰ্যকৰী নকৰিব, এনেধৰণৰ এটা মন্তব্য দিছে। এই সম্পৰ্কে আপোনাৰ চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো ৰেছপনচিবিলিটি লোৱা উদাহৰণ নাই। তেখেতে কোনো সমস্যা কোনো এটা ইছ্যুজবিলাকত ৰেছপনচিবিলিটি নলয় তেখেতে।
আৰু ইয়াৰ উদাহৰণ হৈছে কি NDB সমস্যা যোৱা 17 বছৰত তেখেতে চিফ হৈ পেলাই কংগ্ৰেছৰ লগত চৰকাৰ চলি আছিলে এতিয়া বিজেপিৰ লগত চলাই আছে তেখেতে শান্তি প্ৰতিষ্ঠা কৰাৰ নামত মানে অস্ত্ৰমুক্ত সমাজ এটা গঢ়াৰ নামত এই অঞ্চলত মানে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ নামত NDB সমস্যাটো কেতিয়াবাই তেখেতে সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতে সেই সমস্যাটো সমাধান নকৰি ইয়াৰ মানে বিপৰীত এটা গতি কৰি আছে তেখেতে সদায় এইটো বাধা দি আহিছে আৰু ৰাইজৰ আগত এটা কথা কৈ তেখেতে কাম কৰে এটা আৰু এতিয়া বৰ্তমান সময়তো আপোনাক এটা উদাহৰণ দিম আজি BPF-এ কৈ আছে কি নিৰ্বাচন পাতিব লাগে চন্দন ব্ৰহ্ম কেবিনেট মিনিষ্টাৰ তেখেতে মিটিঙত পাব্লিকলি কৈছে কি অক্টোবৰত নিৰ্বাচন হ'ব আনপিনে তেখেতসকলে নিৰ্বাচনটো পষ্টপন কৰাৰ ষড়যন্ত্ৰ কৰি আছে কাৰণ চৰকাৰত থাকি তেখেতসকলে মানে কিবা এটা কথা কয় এইটো নহয় এইটো কেনেকৈ হ'ব তেখেতসকলেতো কৰি আছে তো এই কাৰণে আজি সাংবাদিকৰ ক্ষেত্ৰত যেটো কথা কৈছে সাংবাদিকসকলৰ যেটো দুখ দুৰ্যোগ বেদনা সমস্যা সেইবিলাক তেখেতে বুজি নাপায় কাৰণ তেখেতে গণতান্ত্ৰিক মানুহ নহয় আজি গণতন্ত্ৰটো যদি শক্তিশালী হ'ব লাগে চতুৰ্থ স্তম্ভটো আমাৰ শক্তিশালী হ'ব লাগিব প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ আৰু চতুৰ্থ স্তম্ভ যেটো আছে আমাৰ এক্সিকিউটিভ আছে জুডিচিয়াৰী আছে এভৰিথিং যে আমাৰ যেটো আছে মিডিয়া আছে সব ষ্ট্ৰং হ'ব লাগিব আৰু আমাৰ অঞ্চলত মই যোৱা সময়ত দেখিছোঁ সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে সাংবাদিক হত্যা কৰা হৈছে এই সময়বিলাকত তেখেতসকলে কোনো পদক্ষেপ লোৱা নাই এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু কিছুমান এৰিয়াবিলাকত সাংবাদিকসকলক আক্ৰমণ কৰা তেখেতসকলেও মানে ইভেন যোগদান কৰিছে বা অংশীদাৰ হৈছে এইবিলাক বহুত দুৰ্ভাগ্যজনক কথা তো সেই কাৰণে তেখেতে 17 বছৰত বহুত ভুৱা কথা ক'লে কামবিলাক নকৰিলে আমি যেটো কথা কৈছোঁ আমি হেতু গভৰ্নমেন্ট স্কিম গভৰ্নমেন্ট পলিচি আৰু গভৰ্নমেন্টে কৰিব পৰা কামবিলাকহে আমি কৈছোঁ এতিয়া চাওক আমি কি কথা কৈছোঁ সাংবাদিকসকলক ফেলোশ্বিপ দিম 10 জন মানুহ ফেলোশ্বিপ দিয়াৰ কথা কৈছে চৰকাৰ এখনে 10 জন মানুহ ফেলোশ্বিপ দিয়াটো কি ডাঙৰ কথা গ্ৰুপ ইনস্যুৰৰ কথা কৈছে আমি গ্ৰুপ ইনস্যুৰ কৰাটোতো ইমান টকা নালাগে এটা সামান্য এটা টকা কালি যদি BTR গভৰ্নমেন্টত 1000 কোটি আহে 600 কোটি আহে ইয়াৰ এটা ধন ৰাখি দি প্লাই আমাৰ সাংবাদিকসকলৰ নামত যদি গ্ৰুপ ইনস্যুৰ খুলি দিয়ে তেতিয়া সাংবাদিকসকলৰ এনি দুৰ্যোগ মানে এক্সিডেণ্টে হোক কিবাই হোক এইটো মানে এটা স্কোপটো মানে এটা কি থাকি যাব কি সাংবাদিকসকলে নিৰ্ভীকে নিজৰ কামটো সদায় কৰি থাকিব পাৰিব কাৰণ চাওক আমাৰ সাংবাদিকবিলাকে বহুত কম দৰমহা পায় আজি ডাঙৰ মানে নেশ্যনেল মিডিয়াৰবিলাকে কোটি টকালৈকে দৰমহা লয় এডিটৰবিলাকে আমাৰ ইয়াত মানে এইটো পৰ্টেল নিউজে হোক বা আমাৰ প্ৰিণ্ট মিডিয়াই হোক বা ইলেক্ট্ৰনিক মিডিয়া কিমান পইচা দিব পাৰিব আমাৰ লিমিটেড দৰ্শক থাকে তো সেই কাৰণে আজি মিডিয়া হাউচটো বহুতে যেনে তেনে চলাই আছে বহুতৰো ভাল হ'ব পাৰে তো এইখিনি সময়ত আমাৰ সাংবাদিকসকলক সাপোৰ্ট কৰাটো বহুত দৰকাৰ এই কাৰণে আমি বেছি টকা কোৱা নাই 10 কোটি টকা প্ৰত্যেক বছৰে দি প্লাই এটা সাংবাদিক ওয়েলফেয়াৰ বোৰ্ড এটা খুলি দিব বিচাৰিছো তাত কোনোবা এজন সাংবাদিকৰ ল'ৰা ছোৱালী এডমিশন ল'ব পৰা নাই ইটো যাতে এডমিশন ল'ব পাৰে কানবা বেমাৰ হ'ল ট্ৰিটমেন্ট কৰিব পৰা নাই তাৎক্ষণিকভাৱে ইটো যাতে আমি সহায় কৰিব পাৰে এই কাৰণে 10 কোটি টকাটো দিব বিচাৰিছো আৰু ইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এবাৰ আমেৰিকাত ঘূৰি আহাৰ পইচা ইটো বেছি ডাঙৰ পইচা নহয় এনেকা পইচাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সুইজাৰ আমেৰিকাত ঘূৰি প্লাই একবাৰতে খৰচ কৰি দিয়ে গতিকে আমি এইখিনি পইচা দিহে ইয়াত আমাৰ সাংবাদিকসকলৰ যাতে এটলিষ্ট মানে অলপ কিনচিত হলিও অলপ হকা হয় এই কামটো কৰিব বিচাৰিছো আমি টুৰ প্ৰগ্ৰাম ৰাখিছো কাৰণ সাংবাদিকসকলে 12 মাহে প্ৰেছাৰত থাকে এইটো নিউজ গতিকে অলপ মানে টুৰ প্ৰগ্ৰামটো ৰাখিটো যাতে অলপ এক্সপোজাৰ হয় অলপ মানে কিবা এটা ৰিলেক্সেশ্যন দিব পাৰে এই কথাবিলাকৰ কাৰণে আমি টুৰ প্ৰগ্ৰামটো ৰাখিছো এটা ৰিসাৰ্চ সেন্টাৰ বনাইব বিচাৰিছো আমি কাৰণ BTRত আমি সেন্ট্ৰেল ইউনিভাৰ্সিটি পাইছো মেডিকেল কলেজ পাইছো NIT পাইছো কিন্তু জাৰ্নালিষ্ট সকলৰ কাৰণে যেটো নেকি যেতিয়ালৈকে দেশ বাসি থাকিব তেতিয়ালৈকে জাৰ্নালিজমটো থাকিবই এই সাংবাদিকসকলৰ কাৰণে এটা সেন্টাৰ এটা জাৰ্নালিষ্ট এডুকেশ্যন আৰু ৰিসাৰ্চ সেন্টাৰ এটা লাগে হিটো আমি ইয়াত ৰাখিছো ইটোটো একো ভুল কাম হ'ব নোৱাৰে ইয়াত অকল আমাৰ BTR নহয় অসমৰো আহি বাহিৰৰো চিকিমৰো আহি প্লাই ইয়াতে পঢ়িব পাৰিব ষ্টাডি কৰিব পাৰিব এইখিনি সুবিধা আমি দিব লাগিব কাৰণ আমাৰ ইয়াত কি হৈছে কি হোৱা নাই হিটো যদি বাহিৰৰ মানুহ নাজানে বাহিৰৰ মানুহ কথা আমি নাজানে আমাৰ উন্নয়নবিলাক কেনেকৈ হ'ব তো এই গোটেইখিনি যেটো স্কিম আছে আৰু আমি কৈছো কি ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমাৰ সাংবাদিকবিলাকৰ অফিচ থাকিব লাগিব আৰু এটা ৰেসিডেন্সিয়েল এৰিয়া এটা থাকিব লাগিব কাৰণ সব নিউজটো মানে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা দিব লাগে তো সেই কাৰণে এইটো ব্যৱস্থা কৰি দিয়াৰ কাৰণে কৈছো আৰু এখন গণতান্ত্ৰিক দেশত এইখিনি সুবিধা থাকিব লাগিব আৰু আমাৰ চৰকাৰ আহা ৰাইজে যাতে আহি প্লাই নিজৰ ডেমোক্ৰেটিক শোকেছটো কৰিব পাৰে হাগ্ৰামা হল বহুত অগণতান্ত্ৰিক মানুহ হাগ্ৰামা ডাঙৰীয়া তো সেই কাৰণে আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াবিলাক নাজানে সাংবাদিকসকলক আমি ফেচ কৰিব লাগিব ব্ৰিফ কৰিব লাগিব
তেখেতে আজি ক'ৰবাত ৰাজনীতিক এটা ইছ্যু আছে তেতিয়া সাংবাদিকক কয়, কাৰোবাক গালি পাৰিব লাগে প্ৰমোদ বৰক তেতিয়া সাংবাদিকৰ আগত আহে, এনেইতো ক'ব লাগিব। আজি তেখেতসকলৰ 17 বছৰত আপোনালোকে চাওক, যেতিয়া এছেম্বলি হৈছে, এই এছেম্বলিৰ আগত বা পিছত সাংবাদিকসকলে নাযাওঁলৈকে একো কথা তেখেতসকলে নকয়। তেখেতসকলে ব্ৰিফ কৰিব লাগে যে এছেম্বলিত তেখেতসকলৰ যিটো কাউন্সিল বহিব, তাত কি কি ইছ্যু তেখেতসকলে আনিব, কি বাজেট আনিব, কি মুদ্দা আনিব, আৰু কি বাজেট ধৰা হ'ল, কোনোদিনে ব্ৰিফ নকৰে। তো ইয়াত গণতন্ত্ৰ ক'ত থাকিল? 1 ঘণ্টাৰ কাৰণে তেখেতে এছেম্বলি পাতে, বছৰত 1 ঘণ্টা, 40টা ডিপাৰ্টমেণ্ট আছিলে, কম্পিউটাৰো নোৱাৰিব মানে। আজি যদি কোনোবা ছুপাৰ কম্পিউটাৰো ওলাইছে, 40টা ডিপাৰ্টমেণ্টৰ সমস্যাটো 1 ঘণ্টাত কোনে শেষ কৰিব পাৰে? সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে ছুপাৰ কম্পিউটাৰ হ'ব লাগিব। গতিকে আজি যিটো চৰকাৰ চলি আছে, এই চৰকাৰটো কোনো এটা নীতিৰ লগত, কোনো এটা পলিচিৰ লগত, কোনো এটা কিবাৰ আধাৰত হোৱা নাই। তেখেতে নিজে ডিক্টেটৰ হিচাপে, নিজে ৰাজা হিচাপে, মানুহবিলাকে কয় কিম জঙকে কয়, কিন্তু কিম জঙৰ যদি কোনোবা ডাঙৰ আছে সেইটো হ'ল হাগ্ৰামা মহিলাৰী। আৰু আজি তেখেতে কৰিব নোৱাৰা একো কাম নাই। মানৱ জাতিয়ে যি ভাবে ইয়াৰ উল্টা তেখেতে ভাবে, সমাজে যি ভাবে ইয়াৰ উল্টা তেখেতে সদায় ভাবে, আৰু সেই উল্টা পুল্টা কৰি আজি আমাৰ বিটিআৰ অঞ্চলত 35 লাখ মানুহৰ যিটো জীৱন ধাৰণাটোৱে সলনি কৰি দিছে। আৰু কৰাপশ্যনটো ইমান ছ'চিয়েলাইজ কৰিছে, মানে আপুনি যাব নোৱাৰে BTC অফিচত, কোনো এটা অফিচত, এতিয়া ব্লক অফিচত BDOবিলাকক তেখেতসকলে এজন BDO, আমাৰ বিভিন্ন, এইটো দলৰ কথা নাই, এজন BDO তেখেতে সমাজৰ কাম কৰিব লাগে। তেখেতে কংগ্ৰেছৰ পৰিয়ালৰ হ'লেও, বিজেপিৰ পৰিয়াল হ'লেও, UPPLৰ হ'লেও, যাৰ হ'লেও তেখেতসকলে দুখীয়া মানুহক চাব লাগিব। কিন্তু এতিয়া BDOবিলাকক এনেকুৱা মানে দীক্ষা দি দিছে, মানে BPF নহ'লে বেলেগক ইহঁতে একো নিদিয়ে। আধাৰ কাৰ্ডৰ কাম হওক, কিবাই কাম হওক, গোটেই BTCৰ BDOখিনি, মেক্সিমাম BDO, এজন দুজনক বাদ দি মেক্সিমাম BDO এতিয়া BPF হৈ গৈছে। এতিয়া আমি কালি যদি কেছ দি কাৰোবাৰ চাকৰি যায়, তেতিয়া আমাক ক'ব মানে ইয়াক মানে এইটো কৰিছে, সেইটো কৰিছে, ইলিগেল কৰিছে, এইবিলাক ক'ব। কিন্তু আজি BDOবিলাকে কমপ্লিটলি GRS সকলক ইউজ কৰি আছে, তেখেতৰ BDO অফিচটো কমপ্লিট BPF কৰি আছে। এইবিলাক আমি ফ্ৰী কৰিব লাগিব। কালি যদি UPPLৰ চৰকাৰ আহে, আমিতো BPFৰ পৰিয়ালকো দিম, কংগ্ৰেছ বিজেপিৰ পৰিয়ালকো দিম, কাৰণ এইটো সাধাৰণ মানুহ হয়। ভোট দিছে, গণতন্ত্ৰত চবৰে ভোট দিয়াৰ অধিকাৰ আছে। কিন্তু আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কৰিলে, মানে আৰু এইটো অতি লজ্জাজনক কথা। যিসকলে আজি APSC পৰীক্ষা দি পেলাই পাছ কৰি আহিছে, BDOসকল, কোনোবা ACS অফিচাৰসকল, তেখেতসকলে মানে দেশৰ যিটো মূল মানে যিটো কেৰেক্টাৰ, যিটো ধৰ্ম, সেইটো পালন নকৰি পেলাই 1 টকা 2 টকা পইচাৰ কাৰণে কমপ্লিট BTCত মানে অফিচাৰবিলাকে বায়াছ ৰ'ল লৈ আছে। ইট ইজ ভেৰি আনফৰ্চুনেট। গতিকে আজি ইয়াৰ পৰা আমি সমাজখন উদ্ধাৰ কৰিব লাগিব। গতিকে এইটো মানে আমাৰ ৰাজনীতিত পাৱাৰ পলিটিক্স নহয়, পইচাৰ কাৰণে নহয়, এইটো ডাঙৰ সংগ্ৰাম। এটা আমূল পৰিৱৰ্তন আনিব লাগিব। আৰু সকলো দুখীয়া মানুহ, সকলো শ্ৰেণীৰ মানুহ, সকলো জনগোষ্ঠীৰ মানুহ, এই যে প্ৰশাসন আছে, সেইটো আমাৰ প্ৰশাসন বুলি ভাবিব পৰা এটা পৰিৱেশ গঢ়ি তুলিব লাগিব।